নমস্কাৰ খুলুমবাই। মই আজি পথাৰলৈ ঘূৰিবলৈ আহিলোঁ। ড্ৰেছটো চাই আপোনালোকে যে গম পাইছে, কোনোদিন মই এনেকুৱা ড্ৰেছ প্ৰায় নিপিন্ধোঁ, তেওঁ আজি পিন্ধি ওলালোঁ। যিকোনো আজি এখন পথাৰত আহিছোঁ। এই পথাৰত ধান ৰোৱা কিমান আগবাঢ়িলে এইখিনি ৰাইজক দেখাবলৈ অলপ আহিলোঁ। য'ত আহিছোঁ এইখন হ'ল এটা বিশাল ধাননি পথাৰ। চব যোনফালে চাওক খুব বহল এটা ঠাই। ইয়াত হাজাৰ হাজাৰ পৰিয়ালে ইয়াত খেতি কৰে, ধান খেতি। এই খেতি কৰা ব্যক্তিসকল ইমান এই বছৰত কিমান আগবাঢ়িছে এইটোৱে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। য'ত এই বছৰ প্ৰায় বৰষুণ নাইকিয়াৰ ফলত বহুতো ব্যক্তিয়ে খেতি য'ত ধান ৰোৱনীসকলে বা ধানৰ লগত জড়িত থকা ব্যক্তিসকলে ধান প্ৰায় ৰুব পৰা নাই। তাৰ কাৰণে খেতি পথাৰত ধান ৰোৱা প্ৰায় হোৱা নাই ধৰি ল'ব পাৰে। য'ত তাৰ কাৰণে খেতিয়কসকলে অলপ এই বছৰত চিন্তা এটা হ'ব লগা হৈছে। তাকে আপোনালোকক সঁচাকৈ বতৰে খেতিয়কসকলক কি কি অসুবিধা দিছে, সঁচাকৈ ধান ৰুব পাৰিছে নে পৰা নাই, এইখিনি আপোনালোকক অলপ দেখাবলৈ বিচাৰিলোঁ। য'ত আছোঁ এই ঠাইডোখৰ খেতি কিমান খেতিয়কসকলে খেতি লগাব পাৰিলে বা ৰুব পাৰিছে, সেইখিনি এৰিয়াখিনি আপোনালোকক অলপ দেখাম। আপোনালোকে চাই গৈ থাকক। চাওক, প্ৰায় খালী খেতি, ধান ৰোৱা হোৱা নাই, প্ৰায় খালী। এডৰা দুডৰা অলপ অলপ দেখিব। চাওক, ইমান বহল এৰিয়াত এইখিনি য'ত এতিয়া ৰুই আছে, কিন্তু আজি আষাৰ মাছৰ হয়তো আধা পাৰ হৈ গ'ল। তেওঁ আগৰ বছৰবোৰতো এতিয়াৰ সময়ত প্ৰায় খেতি আদায় হয়, কিন্তু এইবছৰ প্ৰায় এতিয়াহে ষ্টাৰ্ট কৰিছে। যোন সময়ত প্ৰায় বেছি ৰোৱা সকলোতো এই সময়ত আদায় হ'বলৈ এটা ধৰি লওক আদায় হোৱাৰ এটা মানে আদায় হ'বলৈ মানে বেছি নাথাকে সেইবিলাক এতিয়া বেছি থকা কম থকা সকলো ব্যক্তিৰে খেতিৰ পথাৰত বৰ্তমান ধানে ৰোৱা কাৰণে সকলোৰে সমান বুলি ক'ব পাৰে। য'ত এতিয়া যদি ৰুই হয়তো বেছিকৈ ৰোৱা সকলৰ কাৰণে বহুত লেট কৰি যাব, আৰু কমকৈ ৰোৱাখিনিও লেট হৈ যাব, তেখেতলোকৰো সময়টো অলপ পাৰ হৈ যাব। য'ত খেতিয়কসকলে কোৱা মতে সময়ত ৰুব নাপালে খেতি ধান যি ফল ইমানখিনি পাব নোৱাৰে, ভাল নহয়। কিন্তু এইবছৰ এনেকুৱাই পৰিৱেশৰ লগত মুখামুখি হ'ব খেতিয়কসকলে। য'ত আমি সময়ত ধান যদি ৰুব পাৰোঁ, সময়ত যদি খেতি উঠাব পাৰোঁ, এই সময়ত লগত যদি মিলাব পাৰে, তেতিয়াহ'লে খেতিয়কসকলৰ ধান যি আমি ফল পাব লগা, সেই ধানসমূহ খুব ধুনীয়াকৈ বা যিমান পাব লগীয়া আছে সিমানটো পোৱা হয়। তেতিয়াহ'লে খেতিয়কসকলৰ কাৰণে পূৰণ বা সম্পূৰ্ণ হয়, খেতি কৰি তেখেতলোকে জীৱিকা কৰাত কোনো অসুবিধা নাহে। এইটো তেখেতলোকৰ এটা চলি অহা পৰম্পৰা। খেতিৰ লগত তেখেতলোকৰ কাৰণে যদি খেতিয়ে মেইন মূলধন, আৰু খেতিৰ লগতে তেখেতলোকে প্ৰায় খেতিৰ লগতে জড়িত থকা হিচাপে খেতিটো যিমান পায় তেখেতলোকৰ কাৰণে খুব এটা ভাল। তেখেতলোকে অলপ হ'লেও আগবাঢ়ে। যদি খেতি ঠিক নহয়, ডাউন হয়, তেতিয়াহ'লে সকলো খেতিয়কসকলে ডাউন হৈ পৰে বা লোকচানত তেখেতলোকে বা আগবাঢ়ি যোৱাত তেখেতলোকে আকৌ বেক হ'ব লগা হয়। এইখিনি সমস্যা তেখেতলোকে মুখামুখি হয়। সেইটোৱে আছিল, যিকোনো আপোনালোকক দেখালোঁ। য'ত আছোঁ ঠাইখিনি আপোনালোকক জনাই আছোঁ। গোলাঘাট মেৰাপানী, থানা মেৰাপানী, চিট ফাৰ্ম বুলি কয়। চিট ফাৰ্ম বুলি কোৱা এটা ঠাই, য'ত হাজাৰ হাজাৰ বিঘা, ইয়াত হাজাৰ হাজাৰ লোকে ইয়াত খেতি কৰি ইয়াৰ লগতে খেতিয়কসকলে ঘৰ বাৰী চলাই আছে এই পথাৰৰ জৰিয়তে। সেইটোৱে দেখালোঁ আপোনালোকক। চাইছে, আপোনালোকে নিশ্চয় চাই গম পাইছে। এটা কথা আপোনালোকক জনাম, এই খেতি পথাৰত প্ৰতিটো খেতি নিজৰ চিটত এনেকুৱা সৰু এটা টঙি বনাই লয়। ধুনীয়া লাগে ঠাইডোখৰ
চাই ময়ো আজি দিনটো ঘূৰিলোঁ ইয়াতে। খুব এটা ধুনীয়া পৰিৱেশৰ লগত জড়িত থকা ঠাই, য'ত আছে নাগা পাহাৰৰ কাষত পাহাৰটো দেখি হয়তো ধান ৰুই থাকোঁতে অলপ ভাগৰিলে পাহাৰ চাইডত চালে হয়তো অলপ মনখিনি জোৰটো আগবাঢ়ে বা মনখিনি ফূৰ্তি লাগে। নেচাৰেল বিউটি, ধুনীয়া বিউটি দেখিলে মানুহৰ অলপ মনটো এনেও শান্তি লাগে, ভাল লাগে বা ৰিলেক্স লাগে। সেইটোৱেই এই ঠাইডোখৰ ভাল লাগি আপোনালোককো দেখালোঁ। আৰু এই ঠাইডোখৰত এতিয়াও ধান ৰোৱা খুব আগবাঢ়া নাই বা ধান ৰোৱা জাষ্ট ষ্টাৰ্টেই হৈছে বুলি ক'ব পাৰে। এতিয়া চাওক, কঠীয়াখিনি চালেই গম পাব ইয়াত কঠীয়াই আছে এতিয়ালৈকে। ইমান কঠীয়াৰ মাজত সেইখিনিহে তুলিছে আৰু ইফালে আছেই। তেতিয়া গম পাব পাৰে প্ৰায় খেতি এতিয়ালৈকে একো হোৱা নাই, ষ্টাৰ্টহে হৈছে। এতিয়া চাওক কিমান পিছ পৰিব এইবাৰ বছৰ খেতিয়কসকলৰ কাৰণে। প্ৰায় এইবাৰ খৰাং, প্ৰায় ঠাই জেগাতে খেতিৰ লগত যায় যোন ধান খেতি কৰে সেই খেতিয়কসকলে চিন্তা হাতে মূৰে কঁপালত ধৰি চিন্তা কৰিব লগা বিষয় হৈ পৰিছে। সেইকাৰণে ইয়াৰ কাৰণে উপায় কি, এটা চৰকাৰে খেতিয়কসকলৰ কাৰণে খেতি নহ'লেও ক্ষতিপূৰণ বা খেতি নষ্ট হ'লেও ক্ষতিপূৰণ এনেকুৱা সুবিধা থাকে, যাতে খেতিয়কসকলে সকলো খেতিয়কে বছৰত এটা ক্ষতিপূৰণ হিচাপে যি পাব লগা কিবা এটা পোৱাটো চৰকাৰক আহ্বান জনাব বা পাব লাগে বুলি অনুৰোধ জনাওঁ। এইখিনি আছিল মই য'ত আহিছোঁ, এইখিনি আপোনালোকক দেখালোঁ। মই এতিয়া বৰ্তমান আপোনালোকৰ পৰা বিদায় লৈছোঁ। য'ত এই ঠাইখিনি আপোনালোকক দেখালোঁ আৰু লগতে নেক্সট ভিডিঅ'বোৰত আপোনালোকক বিভিন্ন ধৰণৰ ইয়াত খেতিয়কসকলৰ লগত আলোচনা কৰা ভিডিঅ' আপোনালোকক আনিম, মই বনাই লৈছোঁ। আপোনালোকক তাৰ আগে মই এইখিনি জনাই লৈছোঁ য'ত আছোঁ। আৰু এই মাটিখিনিৰ কিছুমান কাহিনীও আপোনালোকে গম পাব, যোন ইয়াৰ পৰা দূৰত, যোনে আমি নাজানো, দূৰৰ ব্যক্তিয়ে নাজানে। য'ত এই লোকেল ব্যক্তিয়ে জানে এই মাটি কিহৰ কাৰণে, কেনেকুৱা চিট ফাৰ্ম থাকিলে, চিট ফাৰ্ম নাম কিয় পালে, চিট ফাৰ্মাৰে কিয় জনজাত হ'ল, এইখিনি বিষয়ে আপোনালোকক নিশ্চয় আহি থকা ভিডিঅ' আমি বনাই লৈছোঁ। আপোনালোকে চাই গ'লে গম পাই যাব। এইটোৱে আছিল আপোনালোকক জনাব লগা। বাই বাই।